একো নাই, এটা চাউল গুড়ি হয়, ইয়াতে পিঁয়াজ কাটি থোৱা আছে, জলকীয়া পাউডাৰ, নিমখ দিয়া আছে। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং আৰু সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। মই আজি ৰাতিপুৱা সময়তে খাবলৈ কাৰণে বনাই আছোঁ, ৰুটি বনাই আছোঁ আৰু চেৱৈ বনালোঁ। আপোনালোকে চাবলৈ পাইছে, এয়া মই ৰুটি বনাই আছোঁ, চাউল ৰুটি বনাই আছোঁ। এয়া চেৱৈ বনাই ৰেডি হৈ আছে। এতিয়া ৰুটিটো হ'লে আকৌ খাবলৈ বাকী আছে। চালেই আমাৰ অসমৰ কেনেকুৱা ৰুটি বনায়, আৰু মই আপোনালোকক পূৰা কমপ্লিট হৈ যোৱাৰ পাছত মই আপোনালোকক দেখুৱাম ৰুটিকেইটা। চেৱৈটো মই মোৰ হাজবেণ্ডক খাবলৈ দিছোঁ, কেনেকুৱা লাগে সি টেষ্ট কৰি ক'ব। টেষ্ট হওক, সেইটো লওঁ আৰু খাই চা কিমান কেনেকুৱা লাগিছে। এয়া মই মোৰ হাজবেণ্ডক দিছোঁ খাবলৈ কাৰণে, কেনেকুৱা লাগিব। ধুনীয়া খাম, ময়ো খাই চাম কেনেকুৱা লাগিছে। ধুনীয়া হৈছে। খাবলৈ একদম ধুনীয়া হৈছে। আপোনালোকে চাব আমাৰ অসমৰ ৰুটি কেনেকুৱা বনাওঁ। সেয়া একো নাই, এটা চাউল গুড়ি হয়, ইয়াতে পিঁয়াজ কাটি থোৱা আছে, জলকীয়া পাউডাৰ, নিমখ দিয়া আছে। আপোনালোকে যদি বনাব বিচাৰে, যদি বনাব পাৰে, চাউলটোক মিহি কৰিব লাগে, চাউল গুড়ি কৰিব পাৰে, নহ'লে আটা হ'লেও হয়। তাতে পিঁয়াজ কাটিব লাগে, নিমখ দিব লাগে, জলকীয়া পাউডাৰ দিব লাগে, ধনিয়া থাকিলে ধনিয়া দিব লাগে। সেইটো পানী দি পেলাই মানে মিক্স কৰিব লাগে, তাৰপিছতে এনেকুৱা ৰুটি বনাই দিওঁ। মই আজি আপোনালোকক ভিডিঅ'ত ইমানকৈ দেখুৱালোঁ, আৰু আপোনালোকক মই নেক্সট ভিডিঅ'তে লগ পাম। আৰু মই আপোনালোকৰ ছাপোৰ্ট পাই যে মই আগৰ ভিডিঅ'বিলাক এনেকৈ দিব পাৰিম বুলি মই আশা কৰিছোঁ। আৰু মোৰ ভিডিঅ'বিলাকত ইমান ভিউজো অহা নাই, আপোনালোকক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে মোক ছাপোৰ্ট কৰিব, আৰু যেন মই আগবাঢ়ি যাব পাৰিম বুলি। আজি মই ইমানেই কৰিছোঁ। ধন্যবাদ। বাই ফ্ৰেণ্ড।